ক'ত আছ? কি কৰিছ? মই ঘৰতে এনেই বহি আছোঁ। তই? দোকানৰ ফালে ওলাই নাহ নেকি? এই আজি নাযাওঁ। মই তহঁতৰ ঘৰলৈকে যাওঁ নহ'লে ৰ। আহ তেন্তে। না 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 না। ঐ ক'ত আছ? মই পালোহি তহঁতৰ ঘৰ। অঁ পালেহি নেকি? ৰ মই গৈছোঁ ওলাই। অঁ পালেহি বহ। ঐ মা, মনু আহিছে, চাহ বনা। অঁ মনু, কি খবৰ? খবৰনো কি আৰু খুৰী, ভালেই আৰু। পিছে আজিকালি আমাৰ ঘৰলৈ নহা হ'ল যে? নাই, মই ঘৰত নাছিলোৱেই। ক'ত গৈছিলানো? মামাহঁতৰ ঘৰলৈ। পিছে পঢ়া শুনা কেনে চলিছে? চলি আছে আৰু ঠিকে থাকে। শুনিছোঁ এবাৰ বোলে তুমি ক্লাছৰ ভিতৰতে 1 নম্বৰত গৈছা। হয় খুৰী। আমাৰ গৰুটোৱেচোন লাষ্টৰ ফালৰ পৰাহে 1 নম্বৰত গৈছে। এইবোৰ কথা ইয়াত কৈ নাথাক, চাহ বনাগে যা। ইছ, ক'লে আকৌ বেয়া পায়। তাৰ চুলি দেখিছানে? তোমালোকে কথা পাতাচোন, মই চাহ বনাওঁগে দেই। অঁ খুৰী। মই যে তোক কৈছিলোঁ সেইদিনাখন, কামটো কৰিলিনে? কোনটো কাম? সেই যে নাম্বাৰটো। অঁ লগ নাই পোৱা, পালে মানে দিম ৰ। অঁ সোনকালে কৰিবি। ভালকৈ খুজিবি আকৌ, মোৰ নামটো নকবি। অঁ ঠিক আছে। চাহ খোৱা। অঁ হ'ব তেন্তে মই আজি যাওঁ। অঁ ঠিক আছে, আহি থাকিবা মাজে সময়ে।